হাই এভৰিৱান, মোৰ নাম ঋতুৰাজ দাস। আজি মানে ভিডিঅ'টো হ'ব অতি ইণ্টাৰেষ্টিং, মানে বহুত ভাল লগা ভিডিঅ' এটা হ'ব। কাৰণ আজি ভিডিঅ'টো মই আপোনালোকক স্কেচিঙৰ বিষয়ে ক'ম। স্কেচিং কৰিলে আমাৰ মানে কেনেকুৱা ধৰণৰ মানে বেনিফিট হয় বা আমাৰ কেনেকুৱা ধৰণৰ মানে লাভ হয়, তাৰ বিষয়ে কথা পাতিম। আৰু স্কেচিং মানে আপোনালোকে স্কেচিং কৰে নকৰে? স্কেচিং কৰিলে আচলতে আমাৰ বহুত ধৰণৰ লাভ হয়। তাৰ ভিতৰত এটা কৈ দিছোঁ আপোনালোকক, স্কিল ডেভেলপমেণ্ট। মোৰ ভাগটো কথা কৈছোঁ, মই ভাবোঁ মানে সেইটো হয়ও আচলতে। এই স্কেচিংটো আপোনালোকে প্ৰেক্টিছ কৰিলে আচলতে মানে সঠিককৈ আপোনালোকৰ স্কিল ডেভেলপমেণ্ট হ'ব। কেনেকৈ আপোনালোকে নিজে গম নাপাব, কিন্তু স্কিল ডেভেলপমেণ্ট হ'বই। এতিয়া মেইন পইণ্টলৈ আহোঁ। আজি ভিডিঅ'টোত আপোনালোকক মই স্কেচিঙৰ বেনিফিটৰ বিষয়ে ক'ম, লগতে আপোনালোকে স্কেচিং কেনেকৈ কৰিব, স্কেচিঙৰ বেচিক্সৰ বিষয়ে ক'ম। আপোনালোকে যদি স্কেচিং কৰাত অসুবিধাৰ সন্মুখীন হয়, কেনেকৈ স্কেচটো কৰিব লাগে তাৰ বিষয়ে যদি নাজানে, আজি আপোনালোক মানে 4টা শক্তিশালী আৰু সহজ পইণ্ট ক'ম বা নিয়ম ক'ম। আচলতে বহুত টেকনিক আছে, তাৰ ভিতৰতে আপোনালোক মানে টপ 4টা ক'ম। আৰু এই টেকনিককেইটা যদি আপোনালোকে ব্যৱহাৰ কৰি স্কেচিং কৰে, আপোনালোকে মানে বহুখিনি ইম্প্ৰুভ কৰিব। আৰু শুনক, ভিডিঅ'টো যে চাইছে বা লেচনটো চাইছে, অকল মানে এণ্টাৰটেইনমেণ্টৰ কাৰণে নাচাব। ভিডিঅ'টো চাইছে লগে লগে যি মানে পেন পেঞ্চিল যি আছে আপোনালোকৰ তাত লৈ আহক, একেলগে ভিডিঅ'টোৰ লগত মানে কৰি যাবলৈ চেষ্টা কৰক। আৰু যিকেইটা পইণ্ট কম এইকেইটা আপোনালোকে নোট ডাউন কৰিবই। কাৰণ চাওক, আপোনালোকে যদি আহি পেলাই ডাঙৰ আৰ্টিষ্ট বা মাষ্টাৰ আৰ্টিষ্ট এজনক যদি শিকাই আহিল, আপোনালোকে কিন্তু সেই শিকোৱা বস্তুখিনি যিখিনি শিকায় সেইখিনি যদি আপোনালোকে নিজৰ লাইফত বা ড্ৰয়িঙত, আপোনালোকৰ ড্ৰয়িং প্ৰেক্টিছত যদি সেইবোৰ যদি ইমপ্লিমেণ্ট নকৰে, প্ৰেক্টিছ নকৰে, তেনেহ'লে যিমান ডাঙৰ আৰ্টিষ্ট নহওক, সেই পেলাই শিকালেও আপোনালোকে মানে একো বুজিব নোৱাৰিব। কাৰণ আপোনালোকে প্ৰেক্টিছে যদি নকৰে, তেনেকৈ বুজি পাবগৈ। ঠিক তেনেদৰে মানে এতিয়া মই আপোনালোকক শিকাইছোঁ যে 4টা পইণ্ট শিকাম, কিন্তু সেইকেইটা পইণ্টকেইটা প্ৰতি বহুত ইম্পৰ্টেণ্ট হয়। পইণ্টকেইটা সেই আপোনালোকে ভিডিঅ'টো পজ কৰক, আৰু লগতে মানে কি বহী, কাঠ, পেঞ্চিল, কলম যি আছে তাকে লৈ আহক, অলপ মোক মানে লগে লগে কৰিবলৈ চেষ্টা কৰক। আৰু মানে ভিডিঅ'টো যদি সেইখিনি কাম যদি কৰিব নোৱাৰে, ভিডিঅ'টো নাচাব, এইখিনিয়ে মানে গুচি যাওক। কাৰণ মই ভাবোঁ মোৰ ভিডিঅ'টো যিসকল মানে আৰ্টিষ্ট আছে সেইসকলে যাতে ভালদৰে শিকে, যাৰ মানে আচলতে পেচনেট হৈ আছে, শিকিবলৈ মন আছে, কিউৰিঅচিটি আছে, তেওঁলোক আহক মোৰ ভিডিঅ' চাবলৈ। কাৰণ যিকেইটা পইণ্ট কম এইকেইটা বহুত ইম্পৰ্টেণ্ট পইণ্ট। আৰু স্কেচিংটো জানে আপোনালোকে, স্কেচিং কৰিলে আমাৰ ইমাজিনেশ্যন ইম্প্ৰুভ হয়। মানে আমাৰ কেনেকৈ আমাৰ মানে চিন্তা কৰা শক্তিটো, বেলেগ বেলেগ বস্তু ভাবিব পাৰোঁ, আৰু লগতে স্কিল ডেভেলপমেণ্ট হয়। তাৰ বিষয়ে ক'ম ভিডিঅ'ৰ মাজত, কিন্তু আজি মেইন পইণ্টটো হ'ব 4টা পইণ্ট আপোনালোকক ক'ম। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এভৰিৱান, ডেমোটো মই ষ্টাৰ্ট কৰিছোঁ। ইয়াৰ কাৰণে মই পেঞ্চিল লৈছোঁ। আপোনালোকে পেন, পেঞ্চিল বা ৰঙৰ ব্ৰাছ যিকোনো ল'ব পাৰে। আপোনালোকক মই ৰেফাৰেঞ্চ ইমেজটো চাইডত দি দিছোঁ। এইটো এটা মাছৰোকাৰ চৰাই ছবি হয় বা ফটো হয়। এতিয়া চাওক, প্ৰথমতে পেঞ্চিলটো এনেকৈ মানে শ্বাৰ্পকৈ জোঙা কৰি ল'ব। মানে পেঞ্চিল যিকোনো ল'ব পাৰে, কাৰণ ব্ৰেণ্ড আৰু বস্তুবোৰ মেটাৰ নকৰে দেই। এতিয়া চাওক, আমি এতিয়া এই স্কেচিং কৰাৰ প্ৰথম মানে নিয়মটো বা টেকনিকটো হৈছে অভাৰহেণ্ড গ্ৰিপত ধৰিব লাগিব। এইটো প্ৰথম টেকনিক হয়। কাৰণ চাওক, আমি সৰুৰ পৰা কিহত ধৰি আহোঁ, আমি ট্ৰাইপড গ্ৰিপত ধৰি আহোঁ, আজিলৈকে ধৰি আহিছোঁ। কাৰণ চাওক, এইটো হৈছে অভাৰহেণ্ড গ্ৰিপ। আপোনালোকে নাম শুনিছে, কিছুমানে শুনিব পাৰে, কিছুমানে নুশুনিবও পাৰে। এইটো মানে আৰ্টিষ্টসকলে বেছিকৈ ব্যৱহাৰ কৰে। যেতিয়া মানে প্ৰথম ষ্টেজত মেজাৰমেণ্ট কৰিবলৈ, কোনটো বস্তু কিমান ডাঙৰ জোখ মাখ দিবলৈ এই মানে গ্ৰিপটো ধৰা হয়, এইটো ধৰিবই লাগিব, তেতিয়া আপোনালোকে ভালদৰে স্কিল ডেভেলপমেণ্ট হ'ব। আৰু চাওক, প্ৰথমে কি ক'লোঁ মই, অভাৰহেণ্ড গ্ৰিপত ধৰিব আৰু পাতলা পাতলা লাইন টানিব। মই জানিছোঁ দেখিছে নহয়, পাতলা পাতলা লাইন। আৰু লাইনবোৰ কি কৈছোঁ মই, লাইনবোৰ ষ্ট্ৰেইট লাইন হয়, দেখিছে নাই? তেনেকৈ মানে প্ৰথমতে কি অভাৰহেণ্ড গ্ৰিপত ধৰিব, তাৰপিছত পাতলা পাতলা লাইন টানিব। এইটো হৈছে প্ৰথম টেকনিক। ছেকেণ্ডত মানে কি কৰিলোঁ, মানে মই যে পাতলা পাতলা লাইন টানিছোঁ যে, মানে ভাঙিছোঁ ছবিটো। মানে তাত হয়তো কাৰ্ভ লাইন আছে, মানে যোনখন ফটো তাত হয়তো বেকা বেকা লাইন আছে, কিন্তু মই কি কৈছোঁ, প্ৰথমতে ষ্ট্ৰেইট মানে চিধা চিধা লাইন দিছোঁ আৰু পাতলা পাতলা লাইন দিছোঁ। মানে এইটো কি কয় জানেনে? এইটো কয় সৰলীকৰণ কৰা। মানে এইটো কৰিলে কি হ'ব, নিজৰ মানে ছবিটো জেগাত বহিব, জেগাই জেগাই বহিব। কোনটো বস্তু কিমান ডাঙৰ হ'ব তাৰ মানে জেগাই জেগাই বহিব। আৰু ছেকেণ্ড নিয়মটো কি জানেনে? ছেকেণ্ড নিয়মটো হ'ব, আপোনালোকে ষ্ট্ৰেইট লাইনবোৰ দিলে নহয়, এতিয়া ষ্ট্ৰেইট লাইনবোৰ মানে ডাঙৰ ডাঙৰকৈ যে ষ্ট্ৰেইট লাইনবোৰ আছিলে, চাওক মই এতিয়া সেই ষ্ট্ৰেইট লাইনবোৰ মানে সৰু সৰুকৈ ভাঙিছোঁ, সৰু সৰু লাইনত। এইটো হ'ব ছেকেণ্ড পইণ্ট। মানে কি, প্ৰথমতে টানা ষ্ট্ৰেইট লাইনখিনি সৰু সৰু লাইনত মানে ভাঙিব লাগিব। আৰু তেতিয়া অকণমান পেঞ্চিলটো লাইনবোৰ অলপ ডাৰ্ক হ'ব, কিন্তু আপোনালোকে যিমান পাৰে লাইট কৰিবলৈ চেষ্টা কৰিব। কাৰণ মই ৰাতি ভিডিঅ'টো শ্বুট কৰিছোঁ, অলপ পাতলা কৰি দেখিবলৈ দিগদাৰ হ'ব কেমেৰাত, সেইকাৰণে মই অলপ ডাৰ্ক কৰিছোঁ দেই।
এইটো হ'ল চিম্পলিফিকেশ্যনৰ পইণ্ট সেই চিম্পলিফিকেশ্যন মানে সৰলীকৰণ কৰা অ'কে এতিয়া ইয়াত চাওক মই যে কৈছিলোঁ যে আমি স্কেচিং কৰিলে আমাৰ কি হয় কৈছিলোঁ যে মই স্কেচিং কৰিলে আমাৰ বহু মানে বেনিফিট হয় বহু লাভ হয় তাৰপিছতে প্ৰথমটো হৈছে স্কিল ডেভেলপমেণ্ট আমি যদি স্কেচিং কৰোঁ আমি নতুন নতুন বস্তু ভাবিবলৈ মানে চান্স পাওঁ আপোনালোকে ধৰি লওক ক'ৰবাত গৈছে ফুৰিব গৈছে তাত যদি কিবা এটা নাজা দেখিলে বা চিন দেখিলে বিল্ডিং দেখিলে বা বজাৰৰ দৃশ্য দেখিলে সেইটো মনত ৰাখি পেলাই আপোনালোকে সেই সময়তে যদি স্কেচ এটা কৰে আপোনালোকৰ ব্ৰেইনৰ মানে সেইটো ৰখি যাব সেইটোক কয় মেমৰি ড্ৰয়িং বুলি কয় বুজিছেনে এই মেমৰি ড্ৰয়িং কৰিলে মানে যেতিয়া আপোনালোকে ইমাজিনেশ্যন কৰি আঁকিব পাৰিব মানে যিকোনো এটা বস্তু ভাবি পেলাই আঁকিব পাৰিব সেইটোক কয় ইমাজিনেশ্যন ড্ৰয়িং এইটো প্ৰথম পইণ্ট আমি স্কেচিং কৰিলে আমাৰ লাভ হয় আৰু এতিয়া চাওক এতিয়া স্কেচিংটো কি কৰিলোঁ মই লাহে লাহে মানে ডিটেইলছৰ ফালে গৈ আছোঁ আচলতে স্কেচিং এটা কৰোঁতে ডিটেইলছৰ ফালে মানে ডিটেইলছত ইমান গুৰুত্ব দিয়া নহয় কাৰণ মই অকল মানে চকু নাক মুখখিনি চকু আছে ঠোঁট আছে খালি চিম্পল বস্তুখিনি চিম্পল লাইনত মানে ভাঙি আছোঁ মই ইয়াত মই আকৌ কালাৰিং কৰিম এটা পাখি আছে সেইবোৰ দি নাথাকোঁ দেই স্কেচিঙত মানে এটা স্কেচ কৰোঁতে 10 পৰা 20 মিনিট সময় ল'ব লাগে তাতকৈ বেছি ল'লে সেইটো স্কেচিঙত নোপোৱা স্কেচিঙত কাৰণ আমি এক্সপেৰিমেণ্ট কৰোঁ আৰু স্কেচিং কৰিলে আমি মানে আমি বেলেগ উদ্দেশ্যৰে স্কেচিংবোৰ কৰোঁ মানে উদ্দেশ্য হৈছে প্ৰথমতে কিছুমানে কৰে লাইনছৰ ওপৰত যিবোৰ লাইনছ টানে সেই লাইনছবোৰৰ ওপৰত মানে কোৱালিটি ভাল কৰিবলৈ স্কেচিং কৰে কিছুমানে আকৌ ভেলিউছত কৰে মানে কোনটো বস্তু কিমান ডাৰ্ক হৈছে কোনটো বস্তু কিমান লাইট হৈছে কোনপিনে লাইট পৰিছে কোনপিনে ছাঁ পৰিছে সেইটো কৰিবলৈ সেইটো উদ্দেশ্য লৈ মানে স্কেচিংবোৰ কৰে স্কেচিঙৰ মানে বহু বেলেগ উদ্দেশ্যৰে স্কেচিংবোৰ কৰা হয় এতিয়া মই মানে মেইন উদ্দেশ্যটো হৈছে লাইনছটো আৰু মানে ভেলিউছটো এই ভেলিউছ মানে কি জানেনে কোনটো বস্তু কিমান ডাৰ্ক কোনটো বস্তু কিমান লাইট সেইটোক কয় ভেলিউছ এতিয়া সেইটোত মই গুৰুত্ব দিছোঁ লগতে লাইনছৰ ওপৰত গুৰুত্ব দিছোঁ মানে লাইনছখিনি মানে ভাল হ'ব লাগিব দেখি ভাল লাগিব সেইটো কথা এতিয়া মই ছেকেণ্ড পইণ্টটো ক'লোঁ এতিয়া থাৰ্ড পইণ্টটো কি থাৰ্ড পইণ্টটো হ'ব লেয়াৰিং কৰিব লাগিব দেই এই মানে স্কেচিংটো কৰোঁতে লেয়াৰিং কৰিব লাগিব এতিয়া লেয়াৰিং কৰা সময় হোৱা নাই বাৰু এতিয়া মানে কি কৈছোঁ মই কাৰ্ভ লাইন দিছোঁ দেখিছেনে বাৰু মই যে কি কৈছিলোঁ ছেকেণ্ড পইণ্টত কৈছিলোঁ যে চিম্প্লিফাই কৰি তাত মানে মই ডাঙৰ লাইনবোৰ সৰু লাইনত ভাঙি আছোঁ এতিয়া এই ডাঙৰ লাইনবোৰ সৰু লাইনত ভাঙাৰ পিছত এতিয়া তাত মই কাৰ্ভ লাইনবোৰ দিছোঁ মানে এটা পাখি আছে ন পাখিখিনি দিব মানে অলপ ফিলিং এটা আহিবলৈ চেষ্টা কৰিছোঁ স্কেচিঙত মানে অলপ ভুল হ'বই স্কেচিঙত মানে ভুল হ'লে আকৌ শুদ্ধ কৰিব সেইটো নহয় ভুল হ'লে প্ৰত্যেকটো বস্তুতে শুদ্ধ কৰিব তেনেকুৱা নহয় স্কেচিঙত মানে অভাৰৰ ফিলিংটোৰ ওপৰত ধ্যান দিয়ে যদি চৰাইটো অনুভৱটো আহি গৈছে সেইটো স্কেচ আপোনাৰ কৰি হৈ গৈছে মানে অনুভৱৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে স্কেচিং কৰিলে সেইকাৰণে মই অনুভৱটো অহালৈকে ৰখি আছোঁ যেতিয়া মানে চৰাইটো অনুভৱ আহি যাব যে এইটো মাছটোকাছ নিচিনা লাগিছে বা কিংফিছাৰ নিচিনা লাগিছে তাৰপিছত আপোনালোকে নকৰিলে হ'ব এতিয়া মই যোনটো ষ্টেজত আছোঁ এইখিনিৰ পৰা আপোনালোকে স্কেচিংটো এৰি দিব পাৰে কাৰণ মোৰ এতিয়া মেইন ফ'কাছটো ভেলিউছত আছে কোনটো বস্তু কিমান ডাৰ্ক কোনটো বস্তু কিমান লাইট সেই তাত থকাৰ কাৰণে মই মানে কি ভেলিউখিনি অলপ এড কৰিছোঁ ডাৰ্ক লাইট সেইবোৰ মানে এড কৰিছোঁ দেখিছেনে এইটো মানে এটা পইণ্ট এটা গম পাইছে নাই আপুনি আৰু স্কেচিং কৰিলে আমাৰ বেনিফিট আৰু এটা হয় কি জানেনে স্কেচিং কৰিলে মানে আমি টুলছৰ লগত মানে কমফৰ্টেবল হৈ যাওঁ টুলছ মানে ধৰি লওক কাঠ পেঞ্চিল তাৰপিছত পেন নহয় মানে কলম আৰু ধৰি লওক বেলেগ বস্তু আছে ন ব্ৰাছ এই সকলো বস্তু লৈ আমি মানে স্কেচিং কৰিব পাৰিম মানে একো বস্তু লৈ মানে আমি স্কেচিঙৰ লগত মানে অসুবিধাৰ সন্মুখীন হ'ম যিকোনো বস্তু লৈ আমি স্কেচিং কৰিব পাৰিম ড্ৰয়িং কৰিব পাৰিম সেই মানে টুলছৰ লগত মানে কমফৰ্টেবল হৈ যায় স্কেচিং কৰিলে সেইকাৰণে স্কেচিং কৰিব লাগে আৰু থাৰ্ড পইণ্টটো কি জানেনে হেচিং আৰু ক্ৰছ হেচিং ইয়াত মই প্ৰথমতে এটা হেচিং কৰি দেখালোঁ ওপৰত 1 নম্বৰটো সেইটো কয় হেচিং আৰু 2 নম্বৰটোক কয় ক্ৰছ হেচিং মানে স্কেচিঙত বেছিকৈ হেচিং আৰু ক্ৰছ হেচিঙৰ ব্যৱহাৰ কৰা হয় মানে ভেলিউছ এড কৰিবলৈ এটা কৈছোঁ মই ভেলিউছ কি হয় ভেলিউছ মানে হৈছে কোনটো বস্তু কিমান ডাৰ্ক কোনটো বস্তু কিমান লাইট সেইটোক কয় ভেলিউছ এইটো দিছেনে বাৰু মই হেচিং আৰু ক্ৰছ হেচিঙৰ সহায়ত মানে মই ইয়াত লাইট আৰু ডাৰ্কৰ মানে সেই কম্বাইনটো কৰি আছোঁ কোনখিনি বস্তুত কোনখিনি অংশত মানে কিমান লাইট পৰিছে কোনখিনি অংশ কিমান ডাৰ্ক হৈছে সেইটো মানে কৰি আছোঁ আৰু এইটো পইণ্টৰ পৰা এটা পইণ্ট ওলাই আহে সেই পইণ্টটো হৈছে এইটো হ'ব 4 নম্বৰ পইণ্ট মানে 4 নম্বৰ পইণ্টটো কি হ'ব জানেনে লেয়াৰিঙৰ ওপৰত কাম কৰিব লাগিব মানে মই এতিয়া পেঞ্চিল পেলাই আছোঁ 6B আপোনালোকে মানে প্ৰথমতে 8B সেইবিলাক ল'ব নালাগে আপোনালোকে 4B 6B এনেকুৱাই ল'ব আৰু কি কৰিব মানে ডাইৰেক্টলি ডাৰ্ক কৰি নিদিব
এবাৰতে মানে যিমান ড্ৰাগ আছে তিমান ড্ৰাগ কৰি ড্ৰাগ মানে ডাঠ দেই পুৰা মানে ডাঠ কৰি দিব এবাৰতে লেয়াৰ বাই লেয়াৰ কৰিব ধৰি লওক প্ৰথমতে পাতলা পাতলা লাইন দিব সেই পাতলা পাতলা লাইন দি হেচিং কৰিব তাৰপিছত ক্ৰছ হেচিং কৰিব তেনেকৈ মানে লেয়াৰ বাই লেয়াৰ মানে তৰপে মানে ডাঠ কৰি গৈ থাকিব তেতিয়া মানে আপোনালোকৰ পেপাৰখন ডেমেজ নহয় লগতে আপোনালোকৰ মানে স্কেচটোত এটা মানে ডেফ্ট আহিব বুজিছেনে এটা মানে জীৱ থকা নিচিনা মানে আপোনালোকৰ ফিলিংটো আহিব সেয়ে মানে আপোনালোকে কি কৰিব স্কেচ কৰিলে লেয়াৰিঙত কাম কৰিব বুজিছে নাই তেতিয়া আপোনালোকে মানে স্কেচটো আপোনালোকে ইম্প্ৰুভ কৰিব আৰু আজি মই যিখিনি পইণ্ট কৈছোঁ সেইখিনি কিন্তু আপোনালোকে প্ৰেক্টিচ কৰিব দেই ইয়াতে মই এটা হোৱাটছএপ নম্বৰ দিছোঁ সেই হোৱাটছএপ নম্বৰটোত আপোনালোকে এই প্ৰেক্টিচখিনি মোক শ্বেয়াৰ কৰিব পাৰিব আপোনালোকক মই চাই দিব পাৰিম আৰু ভৱিষ্যতে কিবা মই মানে গিফ্ট চিফ্ট দিবলৈও আৰ্টৰ লগত জড়িত বহু মই হেৰি কৰি থাকোঁ লেচন শ্বেয়াৰ কৰি থাকোঁ নাম্বাৰটো ছেভ কৰি থ'ব আৰু শুনক এতিয়া মই এতিয়া কি পইণ্ট ক'লোঁ মই এতিয়া 4টা পইণ্ট ক'লোঁ হয় নহয় প্ৰথমতে ক'লোঁ যে মই অভাৰহেণ্ড গ্ৰিপত ধৰিব লাগিব আৰু লাইট লাইন টানিব লাগিব আৰু ছেকেণ্ড পইণ্টটো ক'লোঁ যে মই চিম্পল লাইন টানিব লাগিব মানে আৰু সেই লাইনবোৰ মানে ডাঙৰ লাইনবোৰ ভাঙি সৰু লাইনলৈ নিব লাগিব আৰু সেইবোৰ লাইনো ষ্ট্ৰেট লাইন হ'ব লাগিব বেকা লাইন বা কাৰ্ভ লাইন নহয় থাৰ্ড পইণ্টটো ক'লোঁ যে মই হেচিং কৰিব লাগিব আৰু ক্ৰছ হেচিং কৰিব লাগিব মানে ভেলুজটো এড কৰিবলৈ আৰু মই ফ'ৰ্থ পইণ্টটো ক'লোঁ লেয়াৰিং কৰিব লাগিব মানে ডাইৰেক্টলি ড্ৰাগ কৰি দিব নালাগিব লেয়াৰ বাই লেয়াৰ যাব লাগিব একেবাৰতে যে ড্ৰাগ কৰি দিম মোৰ তাত 10B পেঞ্চিল আছে তেনেকুৱা নহয় এজন সৰু পোৱালিও মানে পেঞ্চিলডাল যদি হাতত দি দিওঁ সেই পেঞ্চিলডালেদি ড্ৰাগ কৰি দিব পাৰিব ছবিটো বা আঁকোতে কিন্তু এজন আৰ্টিষ্ট আমি সেই ডাঠ পেঞ্চিলডালো কেনেকৈ আমি লাইট কৰিব লাগিব কেনেকৈ লাইট কৰি মানে চলাব পাৰিম সেইটো কৰিলেহে আমি মানে আমাৰ স্কিলটো আমি ইম্প্ৰুভ কৰিব পাৰিম বা স্কেচিঙত আমাৰ ডেফটো আহিব বা স্কেচিং কৰিব পাৰিম সেয়ে আপোনালোকে যেতিয়া স্কেচ কৰে বা যিকোনো ড্ৰয়িং কৰে সদায় মানে স্কেচিং কৰিলে বা যিকোনো ড্ৰয়িং কৰিলে লাইট কৰি লাইন টানিব আৰু লেয়াৰিঙত কাম কৰিব অকল স্কেচিং কৰোঁতে বুলি নহয় আপোনালোকে ৱাটাৰ কালাৰ অইল পেষ্টেল পেঞ্চিল শ্বেডিং সকলোতে মানে লেয়াৰিঙত কাম কৰিব লাগে তেতিয়া মানে নিজৰ ড্ৰয়িঙত এটা ডেফ্ট আহে বুজিছেনে আৰু আজি মই প্ৰেক্টিছকেইটা কৰি দেখাইছোঁ আপোনালোকে ডেইলি স্কেচ কৰিব দেই মানে আপোনালোকে হিউমেন ফিগাৰ ল'ব পাৰে লেণ্ডস্কেপ ল'ব পাৰে লগতে এইবিলাক চৰাই ইমেজবোৰ ল'ব পাৰে বা মানুহৰ পৰ্ট্ৰেট ল'ব পাৰে পৰ্ট্ৰেটটো অলপ ডিফিকাল্ট হয় কিন্তু আপোনালোকে মই যিখিনি এতিয়া পইণ্ট ক'লোঁ এই পইণ্টখিনি এই নিয়মখিনি আপোনালোকে সকলো ড্ৰয়িঙতে ব্যৱহাৰ কৰিব পাৰিব কাৰণ এইখিনি হৈছে বেছ ফাণ্ডামেণ্টেল পইণ্ট এইখিনি যদি জানি যায় আপোনালোকে বাকী সকলোবোৰ সহজ হৈ যাব এতিয়া চাওক মই এতিয়া কোনখিনি জেগাত ড্ৰাগ হৈছে কোনখিনি জেগাত মানে লাইট হৈছে সেইমতে মই ড্ৰাগটো এড কৰিছোঁ দেখিছেনে বাৰু পাখিৰ তলৰ অংশবিলাক দেখিছেনে তেনেকৈ ড্ৰাগ হৈছে তাতো মই মানে ড্ৰাগ কৰি গৈ আছোঁ কিন্তু মই ডাইৰেক্টলি ড্ৰাগ কৰা নাই দেই একে হেঁচাই মানে ড্ৰাগ কৰি দিয়া নাই মই লেয়াৰ বাই লেয়াৰ গৈ আছোঁ সেইটোকে কৈছোঁ মই আপোনালোকে ড্ৰয়িং কৰিলে স্কেচিং কৰিলে লেয়াৰ বাই লেয়াৰ ড্ৰাগ কৰিব আৰু মই কৈছিলোঁ যে স্কেচিঙৰ বেলেগ উদ্দেশ্য লৈ স্কেচিং কৰে এতিয়া মোৰ উদ্দেশ্যটো হৈছে ভেলুছত ফ'কাছ কৰিছোঁ মই মানে কোনখিনি বস্তুত কিমান ডাৰ্ক হ'ব কোনখিনি বস্তুত কিমান লাইট হ'ব সেইবোৰত মানে ফ'কাছ কৰি আছোঁ আৰু এটা স্কেচিঙৰ বেনিফিট কি জানেনে আপোনালোকে যদি ডেইলি স্কেচ কৰে আপোনালোকে মানে টাইম মেনেজমেণ্টটো শিকিব পাৰিব আৰু স্কেচিং কৰিলে আমাৰ ড্ৰয়িংটো ফাষ্ট হয় আপোনালোকে ধৰি লওক ক'ৰবাত কম্পিটিশ্যনত গৈছে আপোনালোকৰ তাত টাইম কম আছে সেই সময়ত মানে আপুনি যদি ডেইলি স্কেচ কৰে সেই স্কেচৰ সহায়তে আপোনালোকে মানে সোনকালে ড্ৰয়িংটো কমপ্লিট কৰি তাত কালাৰ এড কৰিব পাৰিব আমাৰ মানে স্পীডটো বাঢ়ে স্কেচিং কৰিলে কৈছোঁ স্কেচিং এটা 10 বা 15 বা 20 মিনিট মেক্সিমাম 20 মিনিটত স্কেচিং এটা কৰি শেষ কৰিব লাগে সেয়ে মানে কি হয় আমাৰ স্কেচিং কৰিলে 4টা কি 800টা পইণ্ট হ'ব পাৰে স্কেচিং কৰিলে মানে বেনিফিট হ'ব পাৰে তাৰপিছত কৈছোঁ মই আপোনালোকক কেইটামান কি ক'লোঁ মই টাইম মেনেজমেণ্ট ক'লোঁ স্কিল ডেভেলপমেণ্ট ক'লোঁ টুলছৰ লগত কমফৰ্টেবল হৈ যায় সেইটো ক'লোঁ সেইবোৰ কথা মানে আৰু স্কেচিং কৰিলে কমিউনিকেশ্যন স্কিলো ডেভেলপমেণ্ট হয় এতিয়া আপোনালোকে ভাবিছে যে কমিউনিকেশ্যন স্কিল কথা কোৱা কৌশলটো কেনেকৈ বৃদ্ধি হ'বগৈ স্কেচিং কৰিলে আপোনালোকে ভাবিব পাৰে কিন্তু আচলতে হয় চাওক আপোনালোকে যেতিয়া স্কেচটো কৰে আপোনালোকে স্কেচটোৰ বিষয়ে জানি আছে যিটো স্কেচ কৰে কেনেকৈ কৰিবলৈ কেনেকৈ লাইনছবোৰ গৈছে কোনটো অংশত কিমান ডাঠ হৈছে কেনেকৈ মানে কাৰ্ভ লাইন হৈছে কেনেকুৱা মানে ফিলিংটো হৈছে অনুভৱটো হৈছে এই গোটেইবোৰ বিষয়ে মানে আপোনালোকে মানে অধ্যয়ন কৰি থাকে এই অধ্যয়নৰ সহায়ত মানে আপোনালোকে কাৰোবাক মানে আপোনালোকে বুজাব পাৰিব সেইকাৰণে মানে কমিউনিকেশ্যন স্কিলটো ইম্প্ৰুভ হয় বুলি কৈছোঁ আপোনালোকে যদি গোটেইখিনি অধ্যয়ন কৰিব ন তেতিয়া আপোনালোকে মানে ভিতৰে স্কেচিং কৰিলে ভিতৰে মানে আপোনালোকৰ অধ্যয়ন হৈ থাকে ব্ৰেইনটো শ্বাৰ্প হৈ থাকে আপোনালোকৰ এইবোৰ কৰিলে সেয়ে আপোনালোকৰ মানে বহুত বেনিফিট হয় কমিউনিকেশ্যন স্কিলো বাঢ়ে এইবোৰ কাৰণতে
এতিয়া আপোনালোকে ডেইলি স্কেটচবুক কৰিব মই ভাবোঁ আপোনালোকে মোৰ স্কেচিঙৰ এই চিৰিজটো চাই ভাল পাইছে লেচনটো চাই ভাল পাইছে আপোনালোকে যদি ভাবে এনেকুৱা ধৰণৰ মই লেচনবোৰ আনি থাকোঁ তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব যে এনেকুৱা লেচনবোৰ আনিব লাগে বুলি বাকী যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব দেই স্কেচিংটো মোৰ কমপ্লিট হৈ গ'ল আজিলৈ ইমানেই বাই